ইমান গৰম 2 ঘণ্টা ধৰি কাৰেণ্টডাল নাই চালা মহিলেও কি মহিলাৰ মুখত বেজি আছে নেকি দাদা কি কৰিছে মাখি মাৰি আছো ৰবা এই কাস্টমাৰ নাই চাগে কাস্টমাৰ নাই মোক নকপালিছ লাগিছিলে নকপালিছ কি কালাৰ লাগিব পিংক কালাৰ এটা দিব পিংক কালাৰ এইটো লক এইটো গোলপীয়া দেখোন গোলপীয়াটো নালাগে মোক পিংক কালাৰ হে লাগে হয় নেকি পিংক কালাৰ নাই দিয়ক গ্ৰীণ কালাৰ দিব তেন্তে গ্ৰীণ কালাৰ হয় গ্ৰীণটো নাই সেউজীয়াটো আছে হয় নেকি নালাগে তেন্তে সেউজীয়াটো এই ৰাতিপুৱা যে হাগিলে যে এটা কালাৰ হয় সেইটো কালাৰৰ আছে নেকি নকপালিছ সেইটো কালাৰ এতে নাই কিন্তু আনি দিব পাৰিম ক'ত যাব লাগিব মই সেইটো মোৰ লগত লেট্ৰিঙত যাব লাগিব সেইটো কি কালাৰ আছিল সেইটো ইয়েলো হালধীয়া সেইটোতো নহয় মই হাগনি কালাৰটোহে লাগিছিল হয় নেকি মোৰ লগত বলা লেট্ৰিঙত বলা পাম বহুত হেপি তেন্তে মই এইটো হেল্ল' ক'ত আছ ন মোৰ ধাৰলৈ লোৱা পইচাটো দি থৈ যাব লাগে ন আহি মই আমেৰিকা গুচি আহিম এতিয়া মই ফ্লাইটত আছো এতিয়া ফ্লাইটত আছ ন খিৰিকীখনৰ পৰা অকণমান চাচোন ওপৰলে ময়ো আছো তোৰ ওচৰতে দেহা তোমাৰ মোবাইলটো চেঞ্জ কৰা না ৰাজীৱৰ মোবাইলটো ইমান ধুনীয়া তাৰ নিচিনা এটা লোৱা অ'কে আৰু কাৰখনো চেঞ্জ কৰা ৰাজীৱৰ কাৰখন যে ইমান ধুনীয়া ৰাজীৱৰ ঘৈণীয়েকজনীও বহুত ধুনীয়া তাইকো লৈ আহো কুলংকাৰ মতা ভাই চেষ্টা কৰচোন ফাটি যাব দুখৰ আনো তই কচোন এই ভাই ফাটি যাব ৰ মই কৈছো ৰ ফাটি যাব কি কওঁ বাদ দে নোলাই যাংগে বৈ বৈ যাং বৈ ওলা শুন না ওলা কি হলো শুন না মই কুকুৰৰ সৈতে কথা নাপাতো মইতো পাতো ছাত্ৰ ছাত্ৰীসকল মই এছাইনমেণ্ট এটা দিছো লিখা এসপ্তাহৰ ভিতৰত কৰি দিব লাগিব কিন্তু ছাৰ এসপ্তাহ কিয় মইতো কাইলৈ কৰি আনি দিম ছাৰ আপোনাক এসপ্তাহ ছাৰ এমাহ মান দিয়ক নেকি এসপ্তাহ হ'লে কি লিখি হ'ব ঐ বিলাহী ঐ ভীমবাৰ চাবোন এপিচ দেচোন ভীমবাৰ চাবোন তোক আজি ভীমবাৰ দৰকাৰ হ'ল লালু এই লগৰ দুটামান আহিছে নেমু চৰবত খাই বোলো লগৰ দুটামান আহিছে আৰু নেমু চৰবত খাই তই আহি বিচাৰিলি ভীমবাৰ কথাটো কি হ'ল এই কি টিভিত দেখি নাথাক নেকি এপিচ ভীমবাৰ চাবোনত 100টা নেমু শক্তি থাকে বুলি তাকে ভীমবাৰ চাবোন এপিচ নিপিনি ধুনীয়াকে গুলি খুৱাই দিওঁ চৰবত খুৱাবি ভীমবাৰ চাবোন গুলি তই 2 পিচ লৈ যা মোৰ ফালৰ পৰা পিচ দিছো দে নেমু টেঙা পইচাটো বাচি যাব লৈ যা 2 পিচ দিছো যা যা 2 গিলাচ খুৱাবি মোৰ ফালৰ পৰা গিলাচ মই খুৱাবি দেই জহনিবোৰ ক'তনো ভাবি তাকে বুঢ়া কথাবোৰ মিতাও কাবি আৰু কিছি ন মিতা বালকৈ কাবি আৰু বেয়া নাপাবি আৰু মই গৰম মুটি বনাইছো আৰু মুটি বনাইছে গৰম মুটি বনাইছো বিপাকে অকমি Bye bye baby bye bye Hey man, I'm sorry it's okay. by the way America is very busy city you know Yes, America is very beautiful village. yeah by the way where are you from I am from India. India से हुआ हाँ जी मैं भी इंडिया का हूँ इंडिया का या wow by the way इंडिया का कहाँ से हुआ इंडिया का অসম মানে কি আপুনি आसाम ময়ো অসমৰ ভাই অসমীয়া জানাই ঐ বঢ়িয়া by the way অসমৰ ক'ৰ আপুনি অসমৰ নলবাৰী এ নলবেৰা ঐ মাৰা আৰু এটা এই বঢ়িয়া বঢ়িয়া মই নলবেৰা কেইছা দেখি মই আদা বেচ পাইছো তই কি আহিছা মই আৰু নিমখ কিনিব আহিছো হয় নেকি নিমখ কিনা যদি বাজাৰ এখন আছে আমেৰিকাৰ হুকিমাৰা বাজাৰ হুকিমাৰা বাজাৰে বিচাৰি আছো মই য'ত তাকে যাম যাব লাগে হয়তো যাব লাগিব দা আপুনি যে হেলমেটৰ ওপৰত সজুৱাইছে ৰা ভাইটি তোমাৰ পকৰত সজালে তুমি পেন খুলি সজোৱাবা নেকি ৰিজাল্ট দিলে নহয় কিমান পালি 31 তই কিমান পালি 32 পাঁচ মাৰ্ক কিমান আছিলে 30
কি হ'ল তোৰ? ৰিজাল্ট কান্দিছ যে? কম পাইছো কিমান পালি? 99 Oh यार man, nice look यार. দীপা বিদেক্টিয়াটো চহলে যাবা অকল ইংলিছকে মাৰি থাকে আৰু কি নাইচ লুক না মানে কিনো মোক নাইচ লুক বুলি কৈ থৈ গৈছে মানে কিনো নাইচ মানে বিস্কুটটা আছিলে তোক বিস্কুট খোৱা বুলি ক'লে